চিম্পীৰ মাকে ক'লে, সেই দিনটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ। সিদিনাখন আপুনি নোযোৱা হ'লে চাগে মই আজি জীয়াইয়ে নাথাকিলোহেঁতেন। বহুদিন ধৰি জ্বৰত ভুগি দুৰ্বল হৈ পৰা চিম্পীৰ মাক বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হৈছিল। তেনে এক অৱস্থাত সিদিনা নম্ৰতা গৈ ওলাইছিল সিহঁতৰ ঘৰ। পইচাৰ অভাৱত ভালকৈ চিকিৎসা কৰিব পৰা নাছিল। যিখিনি দৰৱ খাই আছিল সেইখিনিয়ে বেমাৰৰ উপশম কৰিব পৰা নাছিল। চিম্পীজনীয়ে মাকৰ অৱস্থা দেখি মাথো উচুপি আছিল। নম্ৰতা গৈ পৰিস্থিতিৰ বুজ লৈ ততাতৈয়াকৈ মাকক হস্পিতাল পোৱাইছিল। সকলো খৰচ বহন কৰিছিল। তেতিয়াৰ পৰাই চিম্পীৰো পঢ়াৰ সকলো দায়িত্ব নম্ৰতাই লৈছিল। চিম্পীয়ে তেতিয়াৰ পৰাই নম্ৰতাক মাহী বুলি সম্বোধন কৰিব লৈছিল। নম্ৰতাই ক'লে, আপুনি হয়তো নাজানে, যিদিনাখন মই আপোনালোকৰ ঘৰ গৈ ওলাইছিলোঁ তাৰ কিছুদিন আগতেই মই জানিব পাৰিছিলোঁ মোৰ অসমৰ্থতাৰ কথাখিনি। মাতৃ হ'ব নোৱাৰাৰ দুখ খবৰটো। মইতো সন্তানৰ সুখ নাপালোৱেই। চিম্পীকে নিজৰ ছোৱালীৰ দৰে ভাবোঁ। তাইৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ উমান পাই মোৰ বেয়া লাগিছিল। সেইবাবে তাইৰ জীৱনটো সফল কৰিবলৈ যিমানখিনি পাৰোঁ সেইখিনি কৰি গ'লোঁ।